এণ্ড্ৰইড আজিকালি সকলোৰে হাততে স্মাৰ্টফোন উপলব্ধ থাকেই আৰু বহুতৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে এই এণ্ড্ৰইড আচলতে হয় কি, ই কিয় ইমান বিখ্যাত, ই কেনেধৰণে কাম কৰে। আজি এই ভিডিঅ'টোৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে আমি জানিবলৈ চেষ্টা কৰিম যে এই এণ্ড্ৰইড আচলতে হয় কি, এণ্ড্ৰইডৰ ৰহস্য কি, এণ্ড্ৰইড সৃষ্টি হৈছিল ক'ৰ পৰা আৰু ই কি ধৰণে কাম কৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে কোনো ধৰণৰ উপকৰণ এটাত কাম কৰিবলৈ এটা অপাৰেটিং ছিষ্টেমৰ প্ৰয়োজন হয়। এই অপাৰেটিং ছিষ্টেমটো এনেকুৱা এটা বস্তু যিটোৱে উপকৰণবিলাকক শৃংখলাবদ্ধভাৱে সজায় আৰু কম্পিউটাৰটোৱে পঢ়িব পৰাকৈ শৃংখলাবদ্ধ হিচাপে সজাই তোলে। এই এণ্ড্ৰইড বোলা বস্তুটো কোনো ধৰণৰ ফোন বা এপ্লিকেশ্যন নহয়। এণ্ড্ৰইড হৈছে এটা অপাৰেটিং ছিষ্টেম যিটো লিনাক্স কৰ্নেলৰ ওপৰত নিৰ্ভৰ কৰে। লিনাক্স কৰ্নেল হৈছে এটা অপেন চ'ৰ্চ আৰু ফ্ৰী অপাৰেটিং ছিষ্টেম যিটোক মডিফিকেশ্যন কৰি পৰিৱৰ্তন কৰি এণ্ড্ৰইডক তৈয়াৰ কৰা হৈছিল। একচুৱেলি লিনাক্স কৰ্নেলটো ছাৰ্ভাৰ, ডেস্কটপ আৰু কম্পিউটাৰতহে ব্যৱহাৰ হৈছিল। ই কিন্তু মোবাইলত ব্যৱহাৰ হোৱা নাছিল। আৰু ইয়াক যেতিয়া মডিফিকেশ্যন কৰা হৈছিল, মডিফিকেশ্যন কৰি যেতিয়া এণ্ড্ৰইডক তৈয়াৰ কৰা হৈছিল, এই এণ্ড্ৰইডক মোবাইলত ব্যৱহাৰ হোৱাৰ ভিত্তিতহে তৈয়াৰ কৰিছিল, যাতে মোবাইলত থকা ফাংচন আৰু এপ্লিকেশ্যনবিলাকে খুব সহজতে ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ ভিত্তিতে লিনাক্স কৰ্নেলৰ পৰা এণ্ড্ৰইড তৈয়াৰ কৰা হৈছিল। আপুনি আপোনাৰ মোবাইলৰ ডিছপ্লেখনত যিবিলাক দেখা পায়, যিবিলাক এপছ দেখা পায় অথবা এপছ ইউজ কৰোঁতে আপুনি যোনটো উপলব্ধ কৰে, সেইটো অপাৰেটিং ছিষ্টেমৰে এটা ভাগ হয়। আপোনালৈ কোনোবাই ফোন কৰাই হওক বা আপুনি কাৰোবালৈ ফোন কৰাই হওক বা আপুনি কাৰোবালৈ SMS কৰাই হওক বা আপোনালৈ কোনোবাই যদি SMS কৰে, আপোনাৰ মোবাইলৰ OS তাক প্ৰচেছ কৰে আৰু আপোনাৰ সন্মুখত ডিছপ্লেখনত ৰিডেবল ফৰ্মেটেৰে এণ্ড্ৰইডৰ জৰিয়তে আপুনি পঢ়িব পৰাকৈ খুব সহজভাৱে আপোনাৰ সন্মুখত দাঙি ধৰে। সহজ অৰ্থত বুজিবলৈ গ'লে এণ্ড্ৰইড হৈছে এটা অপাৰেটিং ছিষ্টেম যিটো আপুনি আপোনাৰ মোবাইলটো অপাৰেট কৰাত সহায় কৰে এণ্ড্ৰইডৰ জৰিয়তে। এই এণ্ড্ৰইডক আৱিষ্কাৰ কৰিছিল এণ্ড্ৰি ৰুবিন নামৰ এজন বৈজ্ঞানিকে 2003 চনত আৰু 2005 চনত গুগল কোম্পানীটোৱে এই এণ্ড্ৰইডক কিনি লৈছিল। আৰু গুগল কোম্পানীটোৱে এই এণ্ড্ৰইডক বহুত পচন্দ কৰিছিল, কাৰণ এণ্ড্ৰইডৰ জৰিয়তে গুগল কোম্পানীটোৱে বহুত পাৱাৰফুল আৰু ফ্ৰী OS বনাব পাৰিব বুলি। আৰু 2007 চনত গুগল কোম্পানীটোৱে এই এণ্ড্ৰইডক অফিচিয়েলি লঞ্চ কৰিছিল। ইয়াৰ পাছতে 2008 চনত HTC ড্ৰিম নামৰ মোবাইলটোক লঞ্চ কৰিছিল, যি এণ্ড্ৰইড OSৰে তৈয়াৰ কৰা প্ৰথম ফোন আছিল। ইয়াৰ পাছতে এণ্ড্ৰইডে বহুকেইটা ভাৰ্চন লঞ্চ কৰিছিল। এণ্ড্ৰইডৰ ফিচাৰসমূহ হৈছে ইউজাৰ ইণ্টাৰফেচ। ইয়াৰ জৰিয়তে কোনো সাধাৰণ ব্যক্তিয়ে যদি প্ৰথমবাৰ স্মাৰ্টফোন ব্যৱহাৰ কৰে, এই ইউজাৰ ইণ্টাৰফেচৰ সহায়ত খুব সহজভাৱে মোবাইলটো অপাৰেট কৰিব পাৰে। 2 নম্বৰতে মাল্টিপল লেংগুৱেজ ছাপোৰ্ট কৰে, বহুকেইটা ভাষা যেনে ধৰক ইংলিছ, আছামিজ, বাংলা, হিন্দী, পাঞ্জাবী, মাৰাঠী ইত্যাদি ধৰণৰ বহুকেইটা ভাষা ছাপোৰ্ট কৰে। 3 নম্বৰতে মাল্টিটাস্কিং, একে সময়তে আপুনি বহুকেইটা কাম কৰিব পাৰে। যেনেধৰণে আপুনি গুগলত কিবা এটা চাৰ্চ কৰি আছে, সেই একে সময়তে আপুনি গান শুনিব পাৰে অথবা ডাউনলোডো কৰি থাকিব পাৰে। তেনেধৰণৰ এই মাল্টিটাস্কিঙৰ যোনটো ছিষ্টেম হয় সেইটো প্ৰদান কৰে। 4 নম্বৰতে কানেক্টিভিটি, যেনেধৰণক ৱাইফাই, ব্লুটুথ, হটস্পট, CDMA। 5 নম্বৰতে এপ্লিকেশ্যন, আপোনাৰ মনৰ পচন্দৰ যিকোনো এপ্লিকেশ্যন আপুনি ডাউনলোড কৰিব পাৰে, ইনষ্টল কৰিব পাৰে আৰু ইয়াক খুব সহজভাৱে ব্যৱহাৰ কৰিব পাৰে। এণ্ড্ৰইডে 2008 চনৰ পৰা বৰ্তমানলৈকে বহুকেইটা ভাৰ্চন লঞ্চ কৰিলে।
ইয়াৰ প্ৰথম ভাৰ্চনটো আছিলে 1.0 আলফা আৰু একেবাৰে লাষ্টৰ মানে যোনটো ভাৰ্চন আছিলে সেইটো হ'ল 10/Q। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও বুজি পালে যে এণ্ড্ৰইড আচলতে হয় কি। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবচোন। এনেকুৱা ধৰণৰ নতুন নতুন তথ্যৰ বিষয়ে কিছুমান ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে লগ পাম ইয়াৰ পাছৰ ভিডিঅ'ত। ধন্যবাদ।